নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটি ভিডিঅ'লৈ। আৰু বন্ধুসকল, আজি হৈছে 9 তাৰিখ আৰু আজিৰে পৰা মানে গহপুৰত গহপুৰ উৎসৱ আয়োজন কৰা হৈছে। আৰু ৰাতিপুৱাৰ যি পতাকা উদ্বোধন আৰু স্মৃতি তৰ্পণৰ যি কাৰ্যসূচী আছে সেয়া ইতিমধ্যে সমাপ্ত হৈছে। আৰু ইয়াৰ পিছত যি কাৰ্যসূচী হৈছে বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী। আৰু মোৰ পিছফালে আপোনালোকে দেখিবলৈ পাইছে। আৰু কিছু সময় পিছতে মানে এই বাৰে বৰণীয়া যি সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী মিছামাৰী খেলপথাৰৰ পৰা ওলোৱা হ'ব। চ' আপোনালোকক এই ভিডিঅ'ৰ যোগেদি আজিৰ যি গহপুৰ উৎসৱৰ দিনজোৰা কাৰ্যসূচী সম্পূৰ্ণকৈ দেখাবলৈ যত্ন কৰিম। চ' ভিডিঅ'টি ধামাকা হ'বলৈ গৈ আছে। চ' আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকক। হয়, পোনপ্ৰথমতে মই পশ্চিম ছয়দুৱাৰ গহপুৰ উৎসৱ উদযাপন কমিটিৰ তৰফৰ পৰা সমূহ ৰাইজক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰ্যসূচী কি আছে? কাৰ্যসূচী আমাৰ বিশেষ কাৰ্যসূচী ইতিমধ্যে আমাৰ হৈ গৈছে। যোৱা 4 তাৰিখে দফলাগড়ত এখন প্ৰীতিমূলক ফুটবল মেচৰ জৰিয়তে আমি উত্তৰ ৰাইজক আমি গহপুৰ উৎসৱত প্ৰচাৰ কৰিছোঁ। ইয়াৰ পিছতে আমি গমেৰিত আমি এদিন সাহিত্যিক কাৰ্যসূচী ৰাখিছোঁ। আৰু কাৰিবিলত আমি এখন খুব সুন্দৰকৈ এটা সাংস্কৃতিক অনুষ্ঠান ৰাখিছিলোঁ। আৰু আজি পশ্চিম ছয়দুৱাৰ গহপুৰ উৎসৱৰ মূল কাৰ্যসূচী হিচাপে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা সাংস্কৃতিক শোভাযাত্ৰা। আৰু বন্ধুসকল, দিনত হৈ যোৱা মানে বাৰে বৰণীয়া যি সাংস্কৃতিক শোভাযাত্ৰা দিছে আপোনালোকক এই ভিডিঅ'ৰ যোগেদি দেখাবলৈ যত্ন কৰিলোঁ। এতিয়া মানে নিশা হৈছে আৰু নিশাৰ যি সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান, চ' নিশাৰ সাংস্কৃতিক অনুষ্ঠান আপোনালোকক দেখাবলৈ যত্ন কৰিম এই ভিডিঅ'ৰ যোগেদি। চ' মানে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকক। মই ক্ৰমান্বয়ে আপোনালোকক এই ভিডিঅ'ৰ যোগেদি আজিৰ যি মানে মিছামাৰীত হৈ থকা গহপুৰ উৎসৱৰ সাংস্কৃতিক সন্ধিয়াৰ দৃশ্য দেখাবলৈ যত্ন কৰিম। চ' আপোনালোকে চাই থাকক ভিডিঅ'টি শেষলৈকে। আলোকেৰে জোনাক হৈ থকা বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় ক্ষেত্ৰ, পাহাৰ ভৈয়াম একাকাৰ কৰি শ্যামল গছ বিৰিখ, শস্য মৎস্যৰ অনুপম ঠাই গহপুৰ। পাহাৰৰ অকোৱা পকোৱা বাটেৰে সুৰুকীয়া 6টা বাটৰ দুৱাৰ খুলি ওলাই অহা ছয়দুৱাৰ। Ah
বন্ধুসকল এয়া আছিল আজিৰ ভিডিঅ'টি আৰু ৰাতিপুৱা যি বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ দৃশ্য আপোনালোকক দেখুৱালোঁ ভিডিঅ'ৰ যোগেদি আৰু সন্ধিয়াৰ যি সাংস্কৃতিক সন্ধিয়াৰ দৃশ্য আপোনালোকক দেখাবলৈ যত্ন কৰিলোঁ আৰু বন্ধুসকল এয়া আছিলে পশ্চিম ছয়দুৱাৰ গহপুৰ উৎসৱৰ দৃশ্য চ' আপোনালোকক থুলমূলকৈ দেখাবলৈ যত্ন কৰিলোঁ আৰু এইখিনি সময়তে মানে লগ পালোঁ বন্ধু অৰবিন্দ নেৱাৰক আৰু সাংস্কৃতিক সন্ধিয়া মানে কেনেকুৱা হৈছে প্ৰগ্ৰামটো একদম ভাল লাগিছে ভাল জুই একদম সাংস্কৃতিক সন্ধিয়া একদম ভাল লাগিছে সকলোৱে আহিব লাগিছিলে কিন্তু ইয়াত মানে মানুহৰ সমাগম অলপ কম দেখিলোঁ সকলো নেক্সট আমাৰ জানুৱাৰী কিমান তাৰিখে আমাৰ গহপুৰতো হ'ব সকলো উপস্থিত থাকিব বুলি আশা ৰাখিছোঁ হয় বন্ধুসকল চ' এয়া আছিল আজিৰ ভিডিঅ'টি আপোনালোকক থুলমূলকৈ দেখাবলৈ যত্ন কৰিলোঁ চ' বন্ধুসকল আপোনালোকে ভিডিঅ'টি চাই কেনে পালে ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব পুনৰ এক ভিডিঅ'ৰ সৈতে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ জয় আই অসম